তো গাইজ বহুত গৰম পৰিছে দেই, থাকিব নোৱাৰি ঘৰত। সেইকাৰণে অকণমান বাটৰ পিনে গছত ছাঁ বিচাৰি ঘৰৰ পৰা ওলাই আহিছোঁ দেই। তো দেখিছে বহুত গৰম, মানে গছৰ তলটো কাম নিদিয়ে, বহুত গৰম পৰিছে। তো এনেকৈ ওলাই আহিছোঁ, গছৰ তলে তলে ফুৰি আছোঁ, কিন্তু গছৰ তলতো মানে কাম নহয়, মানে যিটো গৰম পৰিছে ন। তো বৰষুণটো নাই, বৰষুণটো দেখাই নাই। বহাগ মাহ গ'ল, বৰষুণ দেখাই পোৱা নাই আজিলৈকে। কিন্তু বহাগ গ'ল, জেঠ আহিল, তো বৰষুণ এতিয়াও দেখাই নাই আমি। তো এনেকুৱাকৈ বৰষুণ নপৰাকৈ থাকিলেতো মানুহ কেনেকৈ জীয়াই থাকিব? তো গছ মৰি গৈছে, তো মানুহ মৰিবলৈ আৰু বেছিদিন নাই। মানুহ মৰি যাব, গছ মৰি যাই আছে দে গাইজ। তো মানুহ মৰিবলৈ আৰু বেছিদিন নাই। এনেকৈ যেনেকুৱা গৰম পৰিছে ন, তো এনেকুৱা গৰম পৰিলে আৰু মানুহ জীয়াই থাকিবলৈ টান হৈ যাব আমাৰ এই পৃথিৱীখনত। তো সেই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ যাতে বৰষুণটো সোনকালে নুমাই দিয়ে, বৰষুণ দিয়ে। তো বৰষুণ নিদিলেতো আমাৰ মানুহবিলাক বহুত অসুবিধা, মানুহ জীৱ জন্তু, গছ গছনি যিকোনো বস্তুৰে বহুত অসুবিধা।